নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই নাৰিকলৰ এটা ৰেচিপি বনাব লৈছোঁ আৰু তাৰ বাবে মই দেখিছেনে এনেদৰে সৰু সৰুকৈ নাৰিকলখিনি কুটি লৈছোঁ আৰু ওপৰৰ কলা অংশখিনি মই ইয়াত ব্যৱহাৰ কৰা নাই আৰু এটা গিলাচত প্ৰায় এগিলাচ হৈছে আৰু এইখিনি মই এতিয়া মিক্সিত ধুনীয়াকৈ পিচি ল'ম। এইখিনি দেখিছে। এতিয়া পিচি লোৱাৰ পিছত মই যিটো গিলাচেৰে জুখিছিলোঁ সেই গিলাচটোৰ পৰা আধা গিলাচতকৈ অলপ বেছি হ'ব গিলাচেৰে মই তাত পানীও এনেদৰে দি দিলোঁ আৰু আকৌ মই পিচি ল'ম। আৰু মই এতিয়া এটা বাচন ল'ম। বাচনটোত মই এইখিনি নাৰিকলখিনি এনেদৰে যে পিচি লৈছোঁ পানী দি, এইখিনি মই এতিয়া নাৰিকলৰ গাখীৰখিনিহে মই ব্যৱহাৰ কৰিম আৰু এখন ছাকনিৰ সহায়ত মই গাখীৰখিনি ধুনীয়াকৈ উলিয়াই ল'ম। বলকচোন তেতিয়াহ'লে মই উলিয়াই লওঁ প্ৰথমতে গাখীৰখিনি। আৰু এইখিনি দেখিছে মোৰ ইমানখিনি হৈছেগৈ। আৰু আনফালে এইখিনি বাচি যোৱা নাৰিকল, এইখিনি আপোনালোকে চাটনি বা বেলেগ কিবা কামত ব্যৱহাৰ কৰিব পাৰিব, ক্ষীৰ চিৰ বনাব পাৰিব। আৰু মই আনফালে এটা বাতিত মই এনেদৰে ময়দা প্ৰায় আধা কাপমান লৈ লৈছোঁ আৰু এয়া নাৰিকলৰ গাখীৰেৰে মই এইখিনি ফেটি ল'ম। আৰু আনফালে মই নৰ্মেল গাখীৰো আধা গিলাচ লৈ লৈছোঁ। আপোনালোকৰ ওচৰত আপোনালোকে নিদিলেও কোনো কথা নাই, এইটো অপশ্যনেল হয়। আৰু এনেদৰে মই ফেটি ল'ম। মোৰ বাতিটো সৰু হোৱাৰ কাৰণে মই অন্য এটা পাত্ৰত ময়দাখিনি সলাই ল'লোঁ, কাৰণ নহ'লে গুলিবলৈ অলপ দিগদাৰ হৈছিলে। আৰু মই ময়দাখিনি এনেদৰে যে গুটি গুটি হৈ আছে, এই গুটি গুটিখিনি মই ভাঙি ভালদৰে যেতিয়ালৈকে একদম মিহি হৈ নাযায় তেতিয়ালৈকে মই কৰি ল'ম, ফেটি থাকিম। আৰু মই আনফালে আধা গিলাচ চেনিও লৈ লৈছোঁ আৰু মই গাখীৰখিনিও নাৰিকলৰ গাখীৰখিনিৰ লগতে মই মিহলি কৰি দিলোঁ। আৰু এতিয়া মই এটা কেৰাহীটো পাতি লৈছোঁ দেখিছে। কেৰাহীটোত গাখীৰখিনি একদম যেতিয়ালৈকে উতল নাহে তেতিয়ালৈকে চেনিখিনি বাতি দি দিম আৰু যেতিয়ালৈকে উতল নাহে তেতিয়ালৈকে মই এইখিনি ভালদৰে এনেদৰে লৰাই থাকিম। আৰু দেখিছে মই এতিয়া উতলটো আহিলে আৰু উতল অহাৰ পাছত প্ৰায় 2-3 মিনিটমান এনেদৰে লৰাই থাকিম। আৰু এতিয়া তাত দি দিম যিখিনি মই ময়দাৰ যিখিনি মিশ্ৰণ বনাইছিলোঁ, মিশ্ৰণখিনি মই এনেদৰে ইয়াতে এতিয়া এড কৰি দিম। আৰু যেতিয়া আমি এইখিনি এড কৰি থাকিম তেতিয়া আপোনালোকে ভালদৰে এনেদৰে লৰাই থাকিব, নহ'লে তলত লাগি যাব আৰু নহ'লে গুটি গুটি বান্ধি থাকিব। আৰু এনেদৰে লৰাই থকাৰ পাছত গাখীৰখিনি একদম ডাঠ হৈ যাব এতিয়া। আৰু এতিয়া আমি গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিম আৰু এনেদৰে লৰাই থাকিব একদম ডাঠ একেবাৰে যেতিয়ালৈকে জেলিৰ গতে নহয় তেতিয়ালৈকে লৰাই থাকিব। আৰু ভিডিঅ'টি চাই যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। আৰু মোৰ দেখিছেনে গাখীৰখিনি একদম এনেকুৱা হৈ গ'লগৈ আৰু ইয়াতকৈ অলপ ডাঠ হোৱালৈকে মই এনেদৰে লৰাই থাকিম। আৰু আপোনালোকে জনাবলৈ নাপাহৰিব কমেণ্টৰ যোগেৰে যে ভিডিঅ'টি চাই কেনেকুৱা লাগিলে। দেখিছে এয়া মই একদম প্ৰায় 15-20 মিনিটমান হ'ল মই ল' ফ্লেম কৰি এনেদৰে লৰাই আছোঁ। আপোনালোকে এইখিনি সময়ত এৰি নাযাব, নহ'লে তলত লাগি যাব। আৰু এনেদৰে প্ৰায় 15-20 মিনিটমান লৰোৱাৰ পাছত দেখিছেনে মোৰ একদম হেৰিখিনি ৰেডি হৈ গ'ল। এইখিনি এতিয়া এনেকৈয়ে ৰাখিব আপোনালোকে। আৰু আনফালে মই এটা বাচন ল'ম আৰু বাচনটোৰ তলত মই এনেদৰে ঘি লগাই লৈছোঁ। আৰু এতিয়া যিখিনি মিশ্ৰণখিনি এইখিনি একদম দেখিছে আপোনালোকে, ইমানটো ফৰ্মতে ৰাখিব আৰু বাচনটো তেনেদৰে দি দিম আৰু ৰুম টেম্পাৰেচাৰত প্ৰায় 2 ঘণ্টামান এনেদৰে ঠাণ্ডা হ'বলৈ মই ৰাখি দিম। মোৰ বাচনটো বেছি ডাঙৰ হ'ল, সেইকাৰণে মই পাছত এটা সৰু বাচনত এইখিনি মিশ্ৰণখিনি মই আনি দিলোঁ। মই এইটো দেখাবলৈ নহ'ল আৰু এইটো বাচনলৈ আনি দিলোঁ। আৰু প্ৰায় 2-3 ঘণ্টামানৰ পাছত আপোনালোকে ফ্ৰিজত ৰাখিব পাৰে। আৰু মোৰ এতিয়া প্ৰায় 2-3 ঘণ্টামানৰ পাছত মই দেখাইছোঁ, এইটো মোৰ মিঠাইটো ৰেডি হৈ গ'ল। আৰু এতিয়া মই কাট কৰি দেখাম। দেখিছে একদম ছফ্ট হৈছে, কোমল হয়, একদম ছফ্ট, খাবলৈ বহুত ভাল লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে।
এয়া দেখিছেনে কিমান কোমল লাগিছে, দেখোঁতে কোমল কোমল লাগিছে নহয়নে? খাবলৈ বহুত ভাল লাগে, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আমি ৰাতিপুৱাই বহিয়ে ল'লোঁ খাবৰ কাৰণে চাহৰ লগত, যিহেতু মই ৰাতিপুৱা বনাইছিলোঁ। পুৱাই শুই উঠি এইটোকে লাগি গ'লোঁ আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্টৰ যোগেৰে জনাই দিব, আৰু ওচৰতে থকা বেল আইকনটিও দবাই দিব। ধন্যবাদ।